এটা ঘৰ আৰু বৰ্তমান সময়ত মিলিব পৰাকৈ বিশেষকৈ ডিজাইনটো আৰু ৰুমো ধৰক পৰ্যাপ্ত পৰিমাণৰ খুব কম টকাত কিমান কম বাজেটতে এটা ঘৰ বনাব পাৰি। মোৰ পিছফালে যিটো ঘৰ দেখি আছে সেই ঘৰটোৰ বিষয়ে আজি মই আলোচনা কৰিম। ইয়াত কিমান টকা খৰচ হৈছে আৰু কি বস্তু ধৰক শিল বালিটো লাগে, তাৰ উপৰি কি বস্তু লাগিছে, কি বস্তু লগাইছোঁ, সেই গোটেই বিষয়টো আলোচনা কৰিম। ভিডিঅ'টোত মই দেখাম সবিশেষ। কিন্তু তাৰ আগতে নমস্কাৰ বন্ধুসকল, কি খবৰ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। এই ঘৰটোৰ সবিশেষ জনাৰ আগতে ঘৰটোৰ মই ভিতৰৰ পৰিৱেশখিনি মই দেখাই লওঁ। ঘৰটোৰ ভিতৰলৈ গৈ পেলাই ভিতৰৰ পৰিৱেশ মই ফাৰ্ষ্টতে দেখাওঁ। এইখন ফাৰ্ষ্টতে সোমাই পেলাই এখন ডাঙৰ বাৰাণ্ডা পাব আৰু বিশেষকৈ নিৰ্মীয়মান অৱস্থাত হৈ আছে, কাৰণ ইয়াত বন চন গজিছে। কেইদিনমানৰ পিছতে চব চাফা হৈ যাব। এই যিটো ঘৰৰ বাৰাণ্ডাখনৰ চাইজ, এই চাইজটো আপোনালোকে মোৰ স্ক্ৰীণত দেখা পাই গৈছে। তাৰপিছত প্ৰথমতে সোমাই পেলাই এটা বেডৰুম নহয়, ড্ৰয়িং ৰুম পাব। ড্ৰয়িং ৰুমটো বেছি ডাঙৰ নহয়, ইয়াৰ চাইজটো আপোনালোকে মোৰ স্ক্ৰীণত দেখা পাইছে। আৰু তাৰ পৰা এই ড্ৰয়িং ৰুমটোৰ পৰা মই ওলাই যদি মই যাওঁ, তাৰপিছত প্ৰথমতে পাব আপোনালোকে এইটো এটা ডাঙৰ হল টাইপৰ ৰুম আৰু এইটো ড্ৰয়িং ৰুমেই হ'ব, কাৰণ সেইটো আহি পেলাই মানুহ বহিবৰ কাৰণে। আৰু এইটো ইয়াৰ পিছত আহি পেলাই ইয়াত টিভি থাকিবৰ কাৰণে ইয়াত ৱালৰ তেনেকৈ ব্যৱস্থা কৰি ৰখা হৈছে। খিৰিকী দুফালে দুখন দি মাজত জেগাখিনি ৰখা হৈছে। ড্ৰয়িং ৰুমটোৰ পিছতেই প্ৰথম মাষ্টাৰ বেডৰুম, যিহেতু 4টা ৰুমৰ এইটো ঘৰটো হয়। আপোনালোকক মই এইটোত বেডৰুমটো দেখাই দিছোঁ। বেডৰুমৰ চাইজটো আপোনালোকে মোৰ স্ক্ৰীণত পাই যাব, কিমান হৈ আছে আপোনালোকে দেখা পাইছে। আৰু এইটো এটা ডাঙৰ হয় বেডৰুমৰ, এইটো একদম চাফিচিয়েণ্ট জোখৰ হয়। আৰু তাৰ লগতে প্ৰথমতে সোমাই যিটো ড্ৰয়িং ৰুম পাইছিলোঁ, সেই ড্ৰয়িং ৰুমটোৰ সমানে বাওঁ ছাইডে, অৰ্থাৎ সোমাই আহোঁতে বাওঁ ছাইডে আৰু ভিতৰতে দৰ্জা ৰখা হৈছে। এইটো এটা ৰুম কৰা হৈছে। এইটো সৰু এটা বেডৰুম হ'ব ছিংগল পাৰ্চনৰ কাৰণে। গোটেই ৰুমখিনি দেখুৱাৰ পিছত আপোনালোকক মই এতিয়া যিটো কেনেকৈ গাঁঠা হৈছে, কিমান ইঞ্চি দিয়া হৈছে আৰু কি ৰড ইয়াত ব্যৱহাৰ কৰা হৈছে, সেইটো আপোনালোকক মই দেখাম। প্ৰথমতে মই প্ৰিণ্টটো দেখাই লৈছোঁ। এইটো প্ৰিণ্টটো আপোনাৰ 10 ইঞ্চি হয় আৰু তলত ভীম দিয়া হৈছে। ভীমটো বহুত প্ৰয়োজনীয়, যিহেতু এটা ঘৰৰ মেইন তলৰখিনি যদি ভালকৈ বনাই লয় পিছত প্ৰব্লেম নাইকিয়া। এইটো আপোনালোকে ভীমটো দেখা পাইছে। ভীমটো 10 ইঞ্চি হয়। 10 ইঞ্চি তলত ভীম 10 ইঞ্চি হয় আৰু খুঁটাকেইটাও তেনেকৈ 10 ইঞ্চি হয়। খুঁটাকেইটাত যি ইয়াত ওপৰলৈকে আপোনালোকে যি দেখা পাইছে, খুঁটাকেইটাত 3 চুটা ৰড লগা হৈছে। তলৰ ভীমটোতো 3 চুটা ৰডেই লগোৱা হৈছে। আৰু ভীমটোৰ ওপৰত প্ৰায় ৰাস্তাৰ পৰা 3 ফুট, 2.5 ফুট, 3 ফুট তেনেকুৱা গাঁথনি কৰি এইটো এটা DPC দিয়া হৈছে। DPCটো আপোনাৰ ইয়াৰ ভিতৰত ৰড নাই, আপোনালোকে ৰড দিলেও দিব পাৰিব। আচলতে ৰড দিলে গপচ হয় আৰু নিদিলেও ইমান কথা নাই। আচলতে DPCটোৰ কাম হৈছে যিটো ইটাৰ মাটিৰ পানীটো খালি ওপৰৰ ৱালখনত লাগি নাযাওক, সেইটো কাৰণে দিয়া হয়। ইয়াৰ ওপৰত এই DPCটোৰ ওপৰত এই গোটেই ৱালবোৰ বাহিৰে গোটেইখিনি 5 ইঞ্চি গাঁথনি মৰা হৈছে আৰু ভিতৰৰখিনি 3 ইঞ্চি মৰা হৈছে। আপোনাৰ এইখিনি পূৰা 5 ইঞ্চি গাঁথনি মৰা হৈছে। যদি মই ভিতৰলৈ সোমাই যাওঁ, ভিতৰৰ মই ৱালবোৰ যদি দেখাওঁ, ভিতৰত ইমান প্ৰয়োজন নাই 5 ইঞ্চি মৰা, 3 ইঞ্চি মাৰিব পাৰে। আৰু যদি আপোনালোকে ইয়াতে এটা কথা কৈ দিওঁ, যদি আপোনালোকে আণ্ডাৰগ্ৰাউণ্ড ৱাৰিং কৰে, তেতিয়াহ'লে আপোনালোকে 5 ইঞ্চি মাৰিব। 3 ইঞ্চি আণ্ডাৰগ্ৰাউণ্ড ৱাৰিঙত অসুবিধা হয়। ইয়াৰ ভিতৰতে সোমাই পেলাই মই প্ৰথমটো দেখাই দিছোঁ, এইখিনি 3 ইঞ্চি মৰা হৈছে, কাৰণ এইখিনি ভিতৰৰ, এইখিনি ইমান প্ৰয়োজন নাই, ইমান হেভি দিয়াৰ প্ৰয়োজন নাই। আৰু বিশেষকৈ এই ঘৰটো আমাৰ টাউন নহয়, সেইটো কাৰণে ইমান 10 ইঞ্চি কৰা হোৱা নাই, 5 ইঞ্চি কৰা হোৱা নাইকিয়া, 3 ইঞ্চিয়ে মৰা হৈছে। আৰু ইয়াৰ লগতে যিবোৰ দৰ্জা দিয়া হৈছে, দৰ্জাত আপোনাৰ এইখিনি শিলিকা কাঠ ব্যৱহাৰ কৰা হৈছে। এই প্ৰথমখিনি কাঠৰ ব্যৱহাৰ কৰা হৈছে। আৰু তাৰোপৰি ইয়াৰ পিছত খিৰিকীখিনিও আপোনাৰ প্ৰথমত 3 পালা খিৰিকী, এইফালে 2 পালা, প্ৰথমতে সন্মুখৰখিনি 3 পালা, দেখিবৰ কাৰণে ধুনীয়া হ'বৰ কাৰণে। আৰু গোটেই ঘৰটোত দৰ্জা খিৰিকীখিনি কাঠৰে দিয়া হোৱা নাইকিয়া। মই আপোনালোকক দেখাই দিছোঁ প্ৰথমৰখিনি, যিহেতু এইটো মই কাঠ দেখালোঁ। ইয়াৰ পিছতে প্ৰথম দৰ্জাখন সোমাই এইখন দেখা পাইছে। এইখন সম্পূৰ্ণ আজিকালি যি ওলাইছে পকাৰ, যোনটো আৰ্টিফিচিয়েল পোৱা যায়, ধুনীয়া যিকোনো ষ্টাইলত বনাব পৰা যায়। এইটো চাওক পকাৰ গোটেইটো, ইয়াৰ কোনো কাঠৰ ব্যৱহাৰ হোৱা নাই। তেনেকৈ দৰ্জাখন ব্যৱস্থা কৰা হৈছে, দৰ্জাখন দিয়া হৈছে। খুব কাঠতকৈ অকণমান খৰচটো কম হয়, সেইটো কাৰণে আজিকালি মানুহে এইটোৱে ব্যৱহাৰ কৰিছে আৰু এইটো বৰ সুন্দৰ হয়। ইয়াৰ পিছতে খিৰিকীবোৰো তেনেকুৱাই হয়, খিৰিকী গোটেইখিনি কাঠৰ নহয়। মই আপোনালোকক যদি দেখাওঁ, প্ৰথমৰ যিটো ড্ৰয়িং ৰুম আছে, ড্ৰয়িং ৰুমৰ এই দুখন খিৰিকী আপোনাৰ এইফালে ৰড দি দিয়া হৈছে, গ্ৰিল লগোৱা ব্যৱস্থা নহয়। এইখনো যদি চাই আপোনালোকে, গোটেই খিৰিকীখন এইখন পকাৰ হয়, ইয়াত কোনো কাঠৰ ব্যৱস্থা কৰা হোৱা নাই। লগতে এইখনো কাঠৰে হয়। আৰু ওপৰত যি ভেণ্টিলেশ্যন দিয়া হৈছে, ভেণ্টিলেশ্যন দিয়া হৈছে, এইখন আৰ্টিফিচিয়েল, যোনখিনি পকা আজিকালি খুব কম খৰচতে কাঠতকৈ পোৱা যায় আৰু লং লাষ্টিং হয়, সেইটো কাৰণে এইটো ব্যৱহাৰ কৰা হৈছে। আৰু গোটেই ঘৰটোত প্ৰথমৰখিনি কাঠ দি পেলাই বাকীখিনি পকাৰ দিয়া হৈছে, যিখিনি আৰ্টিফিচিয়েল হয়, যিখিনি বনাই আমি আনিছোঁ।
এইখিনি চাওক, এইখিনি ভিতৰৰ ৰুমৰ ড্ৰয়িং ৰুমতো এইখিনি আপোনাৰ পকাৰে দিয়া হৈছে। ঘৰটোত চাই ইয়াত গোটেই ঘৰটোৰ ৰডৰ একদম সঠিক ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ ৰডটো বহুত ইম্পৰ্টেণ্ট ঘৰ এটা থিয় হৈ ৰখাবৰ কাৰণে। চবতে ইয়াতে যিটো আপোনালোকে লিণ্টাৰ দেখা পাইছে ওপৰতে 7 ইঞ্চিত মাৰে, 7 ফুটত মাৰে, 7 ফুটত মাৰে, সেইটোতো আপোনাৰ 3ডালকৈ ৰড দিয়া হৈছে। তাৰোপৰি ওপৰত যিটো টপ লিণ্টাৰ বুলি কয়, এইটো মই আপোনালোকক জুম কৰি মই দেখাই দিছোঁ। এই টপ লিণ্টাৰটো 3 চুটা ৰডেই 3ডালকৈ দিয়া হৈছে। আৰু এই ঘৰটো যদি ওপৰ ভাগটো চাই, ওপৰ ভাগটোত আপোনালোকে দেখিব ইয়াত পকাৰ কেঁচি এটাও নাইকিয়া, সকলো কাঠৰ কেঁচি। আৰু কাঠটো লগালে অকণমান পইচাটো বেছি পৰে, সেইটো আচলতে সমানেই হয় বুলি কয় মিস্ত্ৰীসকলে, কিন্তু কাঠটোত অকণমান বেছি পৰে যেন লাগে। আপুনি গোটেই ঘৰটো মই ওপৰ ছাইডটো দেখাই দিছোঁ, গোটেইখিনি কাঠৰ হয়। কেঁচিৰ পৰা যিখিনি কেঞ্চি আছে, তাৰপিছত পাৰ্লিং আছে, গোটেইখিনি কাঠৰ হয়। বৰ সুন্দৰকৈ মিস্ত্ৰীকেইজনে নিখুঁতভাৱে একদম বনাইছে। কোনো ইয়াতে মানে বেয়া লগা নিচিনা হোৱা নাইকিয়া, গোটেইখিনি ভাল লাগিছে। মই গোটেইখিনি ওপৰতো যদি মই দেখাই দিওঁ, সকলোতে কাঠ। ইয়াত কোনো ধৰণৰ পকাৰ একো নাইকিয়া, পকাৰ কেঁচি। যিখিনি কাঠ দেখিছে, কাঠৰ কেঁচি যে কেঁচি দেখিছে, এইখিনি গোটেইখিনি মাকৰি শালৰ হয়, পাহাৰীয়া মাকৰি শাল। আৰু তাৰ ওপৰত যিখিনি টিং লগাইছে, নীলা টিং, যোনটো আজিকালি ওলাইছে নীলা টিং। মই আপোনালোকক তলত এক পিচ আছে, ইয়াৰ ওপৰত লগাই আছে, ক্লিয়াৰ হোৱা নাইকিয়া, গোটেইখিনি লগাইছে নীলা টিংটো। তলত মোৰ এই কটা টিং মই দেখাই দিছোঁ। আৰু এই ঘৰটো বনাওঁতে আপোনালোকক মই কৈ থওঁ, যিমান ষ্টাইল কৰিব সিমান আপোনালোকৰ টিঙৰ কষ্টটো বাঢ়ি যাব, কাৰণ বিভিন্ন জেগাত এইটো 4 জেগামানত টোপ ভাঙিব লগা হৈছে। আৰু এই যিখিনি টিং আছে, এই টিংখিনি 35 mm লগাইছে, গেলেক্সিৰ হয়। আৰু ঘৰটো যিমান ডাঙৰ হ'ব, সেইটো আপোনালোকে ধৰক আপোনালোকৰ ওচৰৰ যি মাৰ্কেট আছে, মাৰ্কেটৰ পৰা গৈ পেলাই টিঙৰ দোকানৰ পৰা নিৰ্দিষ্ট ইচ্ছামতে 15 ফুটি লাগে, 20 ফুটি লাগে, 26 ফুটিলৈকে থাকে, সেই হিচাপত টিংটো আনিব পাৰিব। আমি আনিছোঁ 15 ফুটি, আৰু আমি নগাঁৱতে কাটি কৰি আনিছোঁ, নগাঁৱৰ পৰা আনিছোঁ যিহেতু টিংখিনি। আৰু এই গোটেই ঘৰটোত টিং কিমান টকাৰ প্ৰয়োজন হৈছে, আৰু কিমানখিনি নট বা বল্টুৰ প্ৰয়োজন হৈছে, বা কিমানখিনি কাঠৰ প্ৰয়োজন হৈছে, আৰু গোটেই ঘৰটোত কিমান ইটাৰ পৰা আদি কৰি বালি, চিমেণ্ট, ৰড আছে, সেই গোটেইখিনি কিমান টকাৰ বস্তু লগা হৈছে, কিমানখিনি বস্তু লগা হৈছে, মই আপোনালোকক সুন্দৰকৈ এখন ডিছক্ৰিপশ্যনত মই লিখি দিম, ইমান টকা, ইমানটো বস্তুত ইমান টকা খৰচ হৈছে। আৰু 2টা ড্ৰয়িং ৰুম, এটা মাষ্টাৰ বেডৰুম। মাষ্টাৰ বেডৰুম আচলতে 2টা। এই গোটেই ঘৰটোত বনাওঁতে সম্পূৰ্ণ যদি প্ৰিণ্টটোৰ পৰা মই চাওঁ, তেতিয়াহ'লে মই হিচাপ কৰি চাইছিলোঁ, আচলতে ঘৰটো মোৰ নিজৰে নিচিনা। আৰু এই ঘৰটোত গোটেই খৰচ হৈছিলে প্ৰায় 4 লাখৰ ওচৰা-ওচৰি। 4 লাখ খৰচ কৰা নাই, কিন্তু 4 লাখ টকাতে গোটেই ঘৰটো হৈ নাযায়। ইয়াত আৰু বহুত কাম আছে, আপোনালোকে যদি চাই, বেৰবোৰত প্লাষ্টাৰ কৰিবলৈ আছে, তল ফ্ল'ৰ কৰিবলৈ আছে, তাৰোপৰি দৰ্জা খিৰিকী লগাবলৈ আছে, এনেকুৱা বহুত কিবাকিবি আছে। গোটেই ঘৰটো বনাওঁতে মই এতিয়া মিস্ত্ৰীৰ সৈতে হিচাপ কৰিলোঁ, আৰু প্ৰায় 3 লাখমান টকা লাগিব। তেতিয়াহ'লে সৰ্বমুঠ 4 লাখ, 5, 6, 7 লাখ টকা, 7 লাখ টকা মানৰ ভিতৰত আপোনালোকে টাইলছৰ পৰা আদি কৰি যি ঘৰটোত প্ৰয়োজনীয় বস্তু লগাবলগীয়া আছে, সেই গোটেইখিনি লগাই হৈ যাব। প্ৰায় 7 লাখমান টকাৰ ভিতৰত এটা ধুনীয়া 4টা ৰুমৰ ঘৰ বনাব পাৰিব আপোনালোকে। নেক্সট এই ঘৰটোত যেতিয়া টাইলছৰ পৰা আদি কৰি, প্লাষ্টাৰৰ পৰা আদি কৰি, চিলিঙৰ পৰা আদি কৰি লগাই হ'ব, মই আকৌ এটা ভিডিঅ' বনাই মই দেখুৱাম। আৰু এতিয়া মই অনুমানিক 7 লাখ টকাহে লাগিব বুলি মই এটা অনুমানিক ধাৰণা কৰিছোঁ, মই কনফাৰ্ম নহয়। যেতিয়া বনাই হ'ব সম্পূৰ্ণ, আৰু 2-3 মাহৰ ভিতৰত হৈ যাব, তেতিয়া মই আপোনালোকক গোটেই ভিডিঅ'টো আকৌ মই বনাই দেখুৱাম। কিন্তু তেতিয়ালৈকে মোৰ এই ভিডিঅ'টোৰ পৰা মই আজি বিদায় লৈছোঁ। আৰু ভিডিঅ'টো যদি ভাল পাইছে, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটোত আপোনালোক নতুন, তেনেহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।